নমস্কাৰ, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। নতুন এটা ভিডিঅ'ৰ মাজত সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক দেখুৱাই আছোঁ এতিয়া নুনি কটনৰ মেখেলা চাদৰ। কেইবাযোৰো ইয়াতে ফটো মই আপোনালোকৰ দেখুৱাইছোঁ। আৰু যদি ভাল লাগে, সৰস্বতী পূজা আহি আছে, বিহু আহি আছে, ধুনীয়াকৈ বুকিং কৰিব পাৰিব। দামটো ইয়াতে উল্লেখ কৰি দিছোঁ আৰু ফোন নম্বৰটোও দি দিছোঁ। ভাল লগা কাপোৰযোৰ বুকিং কৰিব পাৰে। মই ফোন নম্বৰটো দিয়ে দিছোঁ, স্ক্ৰীনশ্বট এটা লৈ মোলৈ পঠিয়াই দিব যিযোৰে আপোনালোকৰ ভাল লাগে। আটাইকেইযোৰে নুনি কটনৰ মেখেলা চাদৰ হয় আৰু খুব প্ৰিমিয়াম কোৱালিটিৰ হয় আটাইকেইযোৰ কাপোৰে। যিযোৰে ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু পঠিয়াই দিব। আটাইকেইযোৰে শালত বোৱা নুনি কটনৰ মেখেলা চাদৰ।